ক'ত ঘূৰি ফুৰিছিলি গৰু ছাগলীৰ দৰে? কালি ক'ত গৈছিলি তই? মই আহি আছো তোক দিম মই আজি। ঘণ্টা কৰিবি কেলা যা যা লোকক কেলা গাহৰি মাংস খোৱালি নিজৰ পুত্ৰক লোকৰ ঘৰত খোৱালি বাল কেলা হেল্ল' মই ঘৰতে আছোঁ তই ক'ত? ভাটি পেলাই ওলাই আহিবি দে মই যাম। এই বাই কালি যি কেলা লোকৰ পোৱালিটোক গাহৰি মাংস খালি মোক জানি থৈছিলি নাই? পাপাই কেলা মোক দৌৰালে বালটো কেলা। বাবা আজি আনি খুৱাম দে তোক টেনশ্যন নকৰিবি দুখ নকৰিবি দে বাবা। মাই তহঁতে কেলা লোকৰ পোৱালিটোক কিয় গাহৰি মাংস খাব লাগে? মই আছোৱে দেখোন। বাবাতে কেলা লোকৰ পোৱালিৰ কথাই চিন্তা কৰে মোক বেয়াই পায় মোক নোখোৱাই কেলা 1 কেজি মাংস খোৱালি ৰাক্ষসটোক। একো নহয় দে বাবা মই তোক আজি খোৱা মানি ভালকৈ বনাই খুৱাম দেই নেকান্দিবি তেতিয়া দুখ কৰিছ নাই মই ক'ত দুখ কৰিছোঁ? তেতিয়া কেলা লোকৰ পোৱালিটোক গাহৰি খোৱাৰ কাৰণে মোৰ বেয়া লাগিছে খং উঠিছে। হেল্ল' মই গাইছোঁ বাবা তই থাক মই যাওঁ তোৰ ঘৰতে থাক। কেলা চবকে কওঁ কোনো নুবুজে ভাল কেলাই তোক ফোন কৰোঁ। দোষ ক'ত আছোঁ কেলা ওলাই আহি পুখুৰী পাৰলৈকে সেই তাতে যাম আমি বহি অলপ কথা পাতিম ভাল কোনো নুশুনে মোৰ কথা। কেলা পাপা চুজু ভাইটো এতিয়ালৈকে আহি পোৱা নাই ছোৱালী পাগলটো আজি তাক দিম ছোৱালী ভালকৈ দিম কেলা। দোষ মই আহি পালোঁ কেলা ৰ পাপা চুজু ভাই কেলা আহোঁতে ইমান দেৰি লাগে? দোষ মই কালি ছোৱালীজনী পাই থলোঁ নহয় কেলা বিৰাট ভাল লাগিছে বুজিছ পতাবহে লাগিব এতিয়া আহিব বোলে সি আজি এইফালে ফুৰিব কথা পাতি দিবিচোন। সেইখিনি চা আহিছে বল বল কথা পাতোঁ বচোন কেলা। হেল্ল' মই কৈছোঁ ই মানে বেঙেনা তোমাৰ লগত কথা এটা আছিলে।